Hello everyone, I'm Rishika Bora and I'm back again with my another mini vlog. এয়া দেখিছেনে এয়া হল মোৰ মাৰ গাৰ্ডেনৰ roses. ইমান ধুনীয়া লাগে ন roses বোৰ আৰু মই আজি কি কৰিলো জানে শুই উঠিয়ে ঘৰৰ কাপোৰ পিন্ধিয়ে গলো মই বাৰ লগত অলপ সবজি বজাৰ কৰিবলৈ এয়া হল ৰেল গেট এয়া দেখিছে কিমান গ্ৰীন গ্ৰীন সবজি লগতে আপোনাৰ আলু বিলাহী গাজৰ পিজ আৰু বজাৰ কৰি আহি মই লাঞ্চ কৰি উলালো মোৰ অফিচলৈ বুলি ক্লাसेस শেষ হোৱাৰ পিছতে এয়া দেখিছেনে মোৰ হাঁহি কি স্মাইল বাপৰে আৰু ক্লাसेस কৰি আহি প্লাই মই বনাবলৈ ললো আজি ফিশ আজি খাম মোৰ হাতৰ ফিশ এয়া দেখিছে মই কাটি লৈছো আলু বিলাহী পিয়াজ আৰু লগতে ৰাখি লৈছো মছলা মই মানে কি জানে বনাই থকাৰ মাজত ইটো হিটো বিচাৰি থাকিবলৈ বৰ টান পাওঁ দে এয়া প্ৰথমতে মই ফ্ৰাই কৰি ললো আমাৰ ফিশ আৰু ফ্ৰাই কৰি লোৱাৰ লগতে মই ইফালে আকৌ মোৰ নিজৰ প্ৰিপাৰেচনো চলাই ৰাখিছিলো যাতে মই বনাই থাকোতে আকৌ আলু পিয়াজ কাটি থাকিব নালাগে মোৰ মায়ে আকৌ মানে ডিসিপ্লিন হলেহে ভাল পায় এয়া দেখিছে মই এতিয়াও আলু কাটিয়ে আছো আৰু ইফালে মোৰ মাছ হৈ গল ফ্ৰাইড এয়া দেখিছে মাছটো মায়ে হেল্প কৰি দিলে বেলেগকে এক্সট্ৰা কে মই ৰাখি থৈ দিলো আৰু ৰাখাৰ পিছতে মই ইফালে মোৰ প্ৰিপাৰেচন হৈ গল গুটেখিনি এৰেঞ্জ কৰি লোৱাৰ পিছত মই আকৌ জ্বলালো গেছটো এবাৰ মাছৰ জোল বনাও বুলি দেখিছে মই আজি বনাম কি জানে নে আলু বিলাহী মাছ আপোনালোকে ভাল পাইনে বাৰু প্ৰথমতে মই পিয়াজখিনি ধুনিয়াকে ভাজি ললো আৰু ভাজি লোৱাৰ পিছতে মই দিলো তাত বিলাহী আৰু লগতে অন্যটো মছলা মই প্ৰথমতে দিলো চিলি গাৰ্লিক পেষ্ট তাৰ পিছত মই আৰু লাল মিৰ্চ হালধি নিমখ সব দি মেলি মই ধুনিয়াকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলো এয়া হৈ গল মোৰ ফিশ ৰেডি জনাবচোন দেই দেখি কেনেকুৱা লাগিছে মোৰ কিন্তু বৰ ভাল লাগিলে টেষ্ট কৰি আৰু তাৰ পিছতে মোৰ বা ওলালে নিজৰ work place ole ঘুৰি যাবলৈ বুলি that means থুবুৰি আৰু ৰাস্তাতে কি কৰিছে জানে বাৰ মানে কিছুমান ইম্পৰ্টেন্ট কামৰ কাৰণে বা ফ্লাৱাৰ্স লাগিছিলে সো এয়া আমি ৰখিলৰ মাজতে ফ্লাৱাৰ শপত এয়া দেখিছে ইমান ধুনিয়া ধুনিয়া rosesৰ কালাৰ মাই গুডনেস পিংক yellow red and many other variety of flowers কি ধুনিয়া আৰু তাৰ পিছত হৈ গল বাৰ বাছৰ টাইম এয়া কৈছো বাক বাই 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 আৰু তাৰ পিছতে আমি ঘৰলৈ ঘূৰি আহিলো আকৌ লগ পাম নেক্সট ভিডিঅত আজিলৈ আহিছো stay healthy stay fit